এয়া মামন, গাঁৱৰ এজনী ৰাংঢালী ৰচকী চলাহী ছোৱালী। মামনৰ বাবে গাঁৱৰ সকলো পাগল। এইজন কুকুলু। মামনৰ চলাহী মাত আৰু চাৱনীত সততে ভুল যায়। আৰু এওঁ হৈছে আমাৰ ৰংমনকাই। ৰংমনকাইৰ ৩৫ বছৰ গৰকিলে যদিও মনটো কিন্তু এতিয়াও ডেকা। ৰংমনকাইও মনে মনে মামনক মনে প্ৰাণে ভাল পায়। এইজনা হৈছে নানু। দেখাত শান্ত যেন লাগিলেও মামন বুলি ক'লে জোৰবন ততে এৰি মামনৰ কাষ পাইগৈ। পিছে হ'লে কি হ'ব মামন যে চলাহী। আহকচোন আটাইকেইজনৰ মামনৰ প্ৰেমত পৰি কি লটি ঘটি হ'ল একেলগে চাওঁ। ধুনীয়া ল'ৰাটোৰ কিনো